কুমব্ৰেক চুদুং ৰঙামা আজি আমি কেনেকৈ ভাত খাম কিহেৰে খাইছোঁ আপোনালোকক দেখুৱাই দিছোঁ। এইটো ৰঙালাও শাক আৰু এইটো আলু ভাজি, পচলা ভাজি, নৰসিংহ ভেদাইলতা চাটনি আৰু নেমু টেঙা। এইটো গোটেইটো এনেকৈ চব ৰঙালাও শাক, আলু ভাজি, ভেদাইলতা নৰসিংহ চাটনি, পচলা আৰু বুটমাহ কেইটামান ভাজি আৰু নেমু। কেনেকুৱা লাগিছে ক'ব। আমি এনেকৈ খাইছোঁ, এনেকৈ খাওঁ প্ৰায়, তাৰমানে নিৰামিষত। দাইলো আছে, ভাল বেয়া কৈ দিব। কেনেকুৱা লাগিছে? মজা লাগিছে ন? আহা কওঁ খোৱা।